নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল যেহেতু তোমালোকে যোৱা 13 তাৰিখত এছএছৰ ইংৰাজী বিষয়ৰ প্ৰথমটো পৰীক্ষা দি থৈ আহিছা এটা কথাত মোৰ বহুত ভাল লাগিছে বহুত ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দি অহাৰ পিছত কমেন্টত আহি জনাইছে কাৰ কেনেকুৱা হৈছে বহুত ছাত্ৰ ছাত্ৰীয়ে মোক কমেন্টত জনাইছে যে এইবাৰৰ ইংলিছ কুৱেশ্যন পেপাৰখন বহুত হাৰ্ড হৈছে তো ছাত্ৰ ছাত্ৰীসকলে ভয় খাই আছে আনকি বহুত ছাত্ৰ ছাত্ৰীয়ে মোক জনাইছে যে এইবাৰ ইংলিছ পেপাৰখনত ফেল কৰিব বুলি তো বহুত ছাত্ৰ ছাত্ৰীয়ে মোক সুধি আছে যে এইবাৰ গ্ৰেছ মাৰ্কছ দিবনে নাই যদি দিয়ে তেন্তে কিমান নম্বৰ গ্ৰেছ দিব যেহেতু এইবাৰ তোমালোকৰ ইংলিছ কুৱেশ্যন পেপাৰখন বহুত হাৰ্ড হৈছে তো তোমালোকক গ্ৰেছ নম্বৰ দি পেলাই পাছ কৰাই দিব তো কিমান নম্বৰ গ্ৰেছ দিব আজিৰ ভিডিঅ'ত আলোচনা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকা তো ছাত্ৰ ছাত্ৰীসকল অলৰেডি মই গ্ৰেছ নম্বৰৰ ওপৰত ভিডিঅ' এটা বনাইছো তথাপিও আজিৰ এই ভিডিঅ'ত তোমালোকক আলোচনা কৰিম এণ্ড জনাই দিম যে কিমান নম্বৰ দিয়ে কেনেকৈ দিয়ে প্ৰথম কথাটো হ'ল যে তোমালোকে যদি 4টা বা 3টা সাবজেক্টত ফেল কৰিছা তেন্তে তোমালোকক গ্ৰেছ নম্বৰ দি পেলাই পাছ নকৰাব তোমালোকে যদি এটা বা দুটা সাবজেক্টত ফেল কৰিছা তথাপিও কিন্তু গ্ৰেছ মাৰ্কছ নিদিয়ে কিন্তু গ্ৰেছ মাৰ্কছ দিয়ে কেতিয়া সেইটো তোমালোকে জানি লোৱা ধৰি লোৱা যে তোমালোকে এটা বা দুটা সাবজেক্টত অলপ মাৰ্কছৰ কাৰণে ফেল কৰিবা তো তোমালোকক গ্ৰেছ মাৰ্কছ দিয়া হ'ব তথাপিও তাৰ কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে টাৰ্মছ এণ্ড কণ্ডিশ্যনটো হ'ল যে তোমালোকে বাকী কেইটা সাবজেক্টত বেছি নম্বৰ গেইন কৰিব লাগিব যদি তোমালোকে কম নম্বৰ পোৱা তেন্তে গ্ৰেছ মাৰ্কছ নিদিয়ে বেছি নম্বৰ পোৱা সাবজেক্টৰ পৰা যিকেইটা সাবজেক্টত তোমালোকে এটা বা দুটাত ফেল কৰিবা সেই এটা বা দুটা সাবজেক্টত 4-5 বেছি হলে 6 নম্বৰ এটা যোগ কৰি তোমালোকক পাছ কৰাই দিব তো কিছুমান ছাত্ৰ ছাত্ৰীয়ে গ্ৰেছ মাৰ্কছ পাই পেলাই পাছ কৰি যাব আৰু কিছুমানে পাছ নকৰিব আৰু তাৰ কাৰণটো সেইটোৱে যে বাকী কেইটা সাবজেক্টত বেছি নম্বৰ গেইন কৰিব লাগিব তো তোমালোকে যেহেতু কৈ আছা যে এইবাৰৰ এছএছৰ ইংলিছ কুৱেশ্যন পেপাৰখন বহুত হাৰ্ড হৈছে এণ্ড বহুতেই কৈ আছে যে ফেল কৰিব বুলি এণ্ড বহুতেই ভয় খাই আছে যে এইবাৰ কিমান নম্বৰ পায় তো তোমালোকৰ যিটো মেইন কুৱেশ্যন আছিল সেইটো হ'ল যে এইবাৰ ইংলিছত গ্ৰেছ মাৰ্কছ কিমান দিব একচুৱেলি এইটো এতিয়াও ক'ব পৰা নাযায় কিয়নো গ্ৰেছ মাৰ্কছটো ডিপেণ্ড কৰে বাকী কেইটা সাবজেক্টৰ ওপৰত তো তোমালোকে বাকী কেইটা সাবজেক্টৰ এক্সাম দি লোৱা তাৰপিছত তোমালোকে নিজে অনুমান কৰিব পাৰিবা তো সকলো ছাত্ৰ ছাত্ৰীয়ে কিন্তু গ্ৰেছ মাৰ্কছ নাপায়